মামাৰ ফোনৰ হালত চাব পাৰে কি হৈ গৈছে আপোনালোকে পাৰচেজ কৰিব পাৰে আপোনালোকৰ ফোন মডেলটো সো আপোনাৰ মোৰ অপচনত যাব তাৰ পিছত আছে ডুৱেল ভিউ ভিডিও সো এয়া জিয়া Hello everyone, welcome back to my YouTube channel Shreya Srichaduri RJ Vlog. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো সো গাইস আমি কৰবালৈ গৈ আছো আৰু আপোনালোকে যদি জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈকে চাই থাকক সো গাইস আসলতে আমি এটা মোবাইল দোকান গৈছো কাৰণ মাম্মাৰ যিটো Oppo A3 এটো ভাঙি গৈছে সেই কাৰণে মাম্মাই এটা নতুন মোবাইল কিনিব এই কাৰণে মাম্মাই কি চয়েস কৰে আপোনালোকক দেখাম আৰু মই চাই দিম মাম্মাই কি ভাল পায় এই কাৰণে তো বলো যদি আপোনালোকে গম পালে নহয় আমি যে বলে আহিছো মোবাইল কিনিবলৈ আহিছো মোবাইল মাৰ কাৰণে এতিয়া আমি দোকান আহি পালো সো গাইস এয়া দোকানখন দেখা আছে ৰব Oppo এয়া আমি ইখনতে 2018 মাম্মাৰ ফোনটো কিনিছিলো আৰু জুলাই 22 মোৰ ফোনটো কিনিছো এই 2020 আপোনালোকৰ চাগে মনতে আছে এতিয়া আমি গাইস এইখন জুৰো তিনিআলিৰ ৰিলায়েন্স ট্ৰেন্ডছৰ অপজিটতে আছে আপোনালোক আহিব পাৰে সো গাইস আমি দোকানত আহি পালো আৰু আপোনালোকে চাই থাকক আমি এতিয়া চুজ কৰি আছো কোনটো ফোন লম সো এতিয়া আপোনালোকে চাই থাকক সো গাইস আপোনালোকে চাব পাৰে দোকানটো ইমান ধুনীয়া আৰু ইফালে আছে ফোন কভাৰ্ছ ফোন কেছ এয়া চাব পাৰে আৰু আপোনালোকে পাৰচেজ কৰিব পাৰে আপোনালোকৰ ফোন মডেলটো চাই পেলাই সো ইফালে দেখাই আছো আৰু এয়া দাদাহঁতেও কাম কৰি আছে আৰু এয়া আৰু ইয়াতে কিছুমান আইফোনছো আছে আৰু তাৰ লগত তলে চলে এনেকে এণ্ড্ৰইড ফোনছো আছে সো এনেকে দেখাই আছো আৰু আপোনালোকে সো গাইস ফাইনেলি মাম্মাই Oppo F19 Pro ফোনটো কিনিলে এয়া চাব পাৰে গাইস মই কিন্তু চয়েস কৰি দিছো দে মাম্মাক সো এয়া ময়ো চুজ কৰিছো সো এয়া দাদা কিবা কৈ দিয়ক ফোনটো দাদা এবাৰ মাস্কখন এয়া প্ৰশান্ত দাদা কিবা কৈ দিয়ক ফোনটোৰ ওপৰত কারেন্টলি মানে Oppo F19 Pro সিলেক্ট কৰিছে দেখেতে মানে বহুতে ভাল ফোন হয় কারেন্টলি মানে কি হাইয়েস্ট সেলিং হৈ আছে এই ৰেঞ্জত যেহেতু কালাৰটো বহুত ধুনীয়া হয় আৰু ফিচাৰ্ছ ওয়াইজ যদি আপুনি চাই ডিসপ্লে কোৱালিটি এণ্ড কেমেৰা এণ্ড অল বহুত ধুনীয়া হয় যেহেতু মানে ফাৰ্ষ্ট চাই দিছোঁ বস দা এইটো চাই দিছোঁ আৰু যোনটো কেমেৰা কোৱালিটি যদি চাই বেক এণ্ড ফ্ৰণ্ট বোথ চাইডৰ কেমেৰা ক্লিয়াৰিটি বহুত ধুনীয়া হয় 2486 চাব পাৰে গাইস 498 আছিল এয়া মই দেখাই দিছো ইমান ধুনীয়া গাইস আৰু মই ভিডিঅ'টো মই আনিব লাগি গলো সো এয়া দাদা গাইস ফাইনেলি আমাৰ ললে Oppo F19 Pro টো মামাই ললে সো এয়া ফাইনেলি মামাই ললে আৰু এয়া দাদা আছে আৰু ইফালে মানুহে আৰু কিছুমান মানুহ আহি পেলাই কিনি আছে আৰু সেইফালেও চাব পাৰে মানুহে কিনি আছে কিছুমান বহি আছে সো এতিয়া আমি ঘৰত যাম আৰু ন তাই দাঁত চাওঁ গাইজ এতিয়া আমি ওলাব ওলাইছোঁ এয়া ব'লা এইফালে আংকল আছে ক'ত গ'ল সো আমি এতিয়া যাম বাই আংকল সো এতিয়া আমি ঘৰত যাম গাইজ আমি এতিয়া ৰিক্সাত আহি আছোঁ সো এয়া চাব পাৰে গাইজ গৈ আছোঁ আৰু সো গাইজ এতিয়া আমি ৰিক্সাৰে ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকক গাইজ দোকানৰ পৰা আহিলোঁ দুপৰীয়া আহি পালোঁ কিন্তু ফোনটো হাতত ল'লোঁ মই গধূলি সো যোনটো ফোন মই আপোনালোকক মাম্মাৰ ফোন বুলি কিনি আনিছিলোঁ নিউ ফোনটো মাম্মাহঁতে সো সেইটো একচুৱেলি মই আৰু মাম্মাই প্লেনিং কৰিছিলোঁ সেইটো জিয়াবাৰ একচুৱেলি এডভান্স বাৰ্থডে গিফ্ট হয় সো আমি মানে জিয়াবাক সাৰপ্ৰাইজ দিছো সো তাই মানে বাৰ্থডে আহি আছে সো সেইকাৰণে এডভান্স দিলোঁ আৰু তাইৰ এতিয়া কেনেকুৱা লাগিছে এইটো আপোনালোকক দেখাওঁ জিয়াবা সো গাইস এয়া জিয়াবা আহিলে আৰু কোৱা তুমি কেনেকৈ গাইস সো গাইস মই ইমান হেপি হৈছো মই এক্সপেক্টে কৰা নাছিলো যে এইটো মোৰ লাইফৰ ফাৰ্ষ্ট ফোন হয় কি ক'ম
ফেক্ট জিয়াবা দেখুৱাচোন সো গাইজ ইয়া আপোনালোকে চাব পাৰে মামাৰ ফোনৰ হালত চাব পাৰে কি হৈ গৈছে হালতটো আৰু বাকিখিনি জিয়াবাই ক'ব কোৱা জিয়াবা সো গাইজ মামাৰ ফোনটো হয় Oppo A3s মামাৰ ডিসপ্লেটো ইমানে বেয়াকে ভাঙিছে obviously সবে ভাবিব ন কি মামা দোকানত গৈছে আৰু মই ভাবিছো কি মামাই নিজৰ কাৰণে কিনিবলৈ গৈছে কিন্তু এট দা এন্ড মোমেন্ট মই গম পালো যে মামাই মোক এইটো এডভান্স বাৰ্থডে গিফট দিছে তে obviously মই বহুত শকিং ৰিয়েকচন আছিল কাৰণ যেতিয়া এনেকুৱা মোবাইল অৱস্থা হ'ব সবে ভাবিব ন নিজৰ কাৰণে কিনিবলৈ গৈছে কিন্তু মামাই যে নিজে নিকিনা কৈছে মোক যে দিলে ও মাই গড থ্যাংক ইউ সো মাচ মামা আৰু বাই দ্য ৱে মোৰ ফোনটো হয় Oppo F19 Pro মামাৰটো হয় Oppo A3s আৰু মোৰটো Oppo F15 সো গাইজ কালি জিয়াবা আমি কি কৰিম আনবক্সিং সো কালি জিয়াবা আনবক্সিং কৰিব তাইৰ ফোনৰ আৰু তাৰে লগত লাষ্ট ইয়াৰ 2020 জুলাই 22ত মোৰ ফোনৰ আপোনালোকক আনবক্সিং দেখাইছিলোঁ Oppo F15ৰ সো সেই ভিডিঅ'টো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম যোনে কোনোবাই চোৱা নাই চাই ল'ব নহ'লে আমি কালি লগ পাই আছোঁ কালি লগ পাম तो हे गाइस वेलकम बैक टू माय सिस्टर्स यूट्यूब चैनल श्रेयश्री चौधरी आज ब्लॉग तो আপোনালোকে গমে পালে কি যোনটো ফোন এইটো মাৰ কাৰণে মানে আনা নাছিলে সেইটো মোৰ কাৰণে আনিছিলে ও মাই গড আই ৱাজ সো সাৰপ্ৰাইজ গাইস সো বলো কুইকলি আনবক্সিংটো কৰি লওঁ সো ইয়াৰ হয়তো Oppo ইয়াৰ মডেলটোৰ নাম হয় Oppo F19 Pro সো ইয়াত ৰুপিছটো হয় চাব পাৰিছেনে আপোনালোকে ইয়াত ৰুপিছটো হয় 23,990 মানে ধৰক 24,000 আমি 24,000 মই 23,000 সামথিঙত লৈছোঁ 24,000 মই 23,000 লৈছোঁ সো এইটো ইমান কিউট গাইজ Oppo F19 Pro আৰু ইয়াত কেমেৰা মানে কেমেৰা আছে 48 MP plus 8 MP plus 2 MP plus 2 MP front camera 16 MP so battery 4220 mAh so ধুনীয়া স্ক্ৰীন চাইজটো হয় 16.34 cm 16.34 cm ডাঙৰে হয় ভাল মোৰ ভণ্টিৰ দৰে সো ইয়াৰ কালাৰটো হয় ক্ৰিষ্টেল চিলভাৰ সো বলো খুলি চাই আই এম ভেৰি এক্সাইটেড গাইজ তো ক'বলৈ ইমান ধুনীয়াকৈ দেখাইছে Oppo বুলি গাইজ ৰ'ব আপোনাৰ দেখাম সো এয়া এইটো হয় Oppo F19 Pro কি ধুনীয়া স্লিম আৰু কিমান ডাঙৰ গাড়ী চাওকচোন এইটো 16.34 cm মানে দাদাজনে কৈছে 6.48 ইঞ্চ হয় ডিসপ্লেটো আৰু ইয়াতে চাৰিটা ৰিয়াৰ কেমেৰা আছে আৰু এটা ফ্ৰণ্ট কেমেৰা আছে সো গাইজ টোটাল ইয়াতে পাঁচটা কেমেৰা আছে আৰু দাদাজনে কৈছে কি কিছুমান যে ফোনবোৰ যে অলপ যে সফ্ট থাকে লাইক এনেকুৱা টাইপৰ যে মানে এনেকুৱা যে এইবিলাক মানে ফিংগাৰপ্ৰিণ্ট আহিছে ন এইটো মানে অলপ খৰখৰি সেইকাৰণে আমি যে চোৱা এইটো ফিংগাৰপ্ৰিণ্ট নাহে মানে ধাব্বা নাহে মানে ইয়াৰ ফোনটোৰ লগতে থাকিব এইবিলাক মেইন বস্তু চাৰ্জাৰ এইটো চাৰ্জাৰ এইকেইটা চাৰ্জাৰ আৰু এইটো ফোনটোৰ কাৰণে এইটো হেডফোন যাতে মই গান চান এনেকৈ এনজয় কৰিব পাৰোঁ সো সেইখিনিয়ে আৰু ইয়াত ফোনটোৰ কভাৰটোৰ কাৰণে যোনটো মই ফোনটোক এনেকৈ সো গাইজ এয়া হ'ল Oppo F19 Proৰ কভাৰ আৰু এতিয়া জিবি আৰু ৰেমটোৰ কথা মই কৈ দিওঁ তাৰ ষ্ট'ৰেজ হয় 128 GB আৰু তাৰে লগত তাৰ ৰেমটো হ'ল 8 GB ৰেম চেম মোৰ ফোনটোতো আপোনালোকে দেখিছিলে মোৰ ফোনটোৰো 8 GB ৰেম আৰু 128 GB মই আপোনালোকৰ মানে ইয়াতে মানে মেইন বস্তুটো হয় কিবা এটা স্প্লিট কেমেৰা মানে এইটো মানে ভণ্টি ভালদৰে বুজাব পাৰিব মোতকৈ সেইকাৰণে এইটো
সো গাইজ এতিয়া স্প্লিট স্ক্ৰীন যোনটো ডুৱেল ভিডিঅ' সেইটো দেখাই আছোঁ ৱেইট গাইজ সো আপোনালোকে মোৰ অপশ্যনত যাব তাৰপিছত আছে ডুৱেল ভিউ ভিডিঅ' সো এয়া জিয়া বাই মোৰ ফোনেৰে ভিডিঅ' সো এয়া চাব পাৰে মানে একে সময়তে দুফালে চাই মোক চেল্ফিও দেখাই দিব ইফালেও দেখাই দিব সো আৰু চবে তাই জানে চাগে স্প্লিট স্ক্ৰীনৰ কথাটো কিন্তু যদি কোনোবাই নাজানা যদি আছে সিহঁতক মই কৈ দিছোঁ যোনটো ডুৱেল ভিউ হয় সেইটোকে আমি স্প্লিট স্ক্ৰীন বুলি কওঁ সো ইয়াতে ইয়াৰে মেইন ইফেক্ট হয় বাকী ফোনত নাপাব চাগে তেওঁ কৈছে এইটো যিহেতু নিউ ফোন যিহেতু এই ফোনটো নতুনকৈ লঞ্চ হৈছে সো সেইকাৰণে এই ফোনটো ডুৱেল ভিউ ভিডিঅ'টো আছে সো বহুত ভাল লাগে সো এয়া জিয়াবান গাইজ সো এয়া গাইজ এবাৰ মই ফোনটো খুলিও আপোনালোকক দেখাই দিছোঁ সো এয়া এনেকৈ ৱালপেপাৰ চেঞ্জ হৈ থাকে এয়া চাব পাৰে বহুত ধুনীয়া ধুনীয়া মোৰ দৰে একদম সো তাৰপিছত এইটো আপোনালোকে অন কৰি দিছোঁ এয়া এনেকুৱা টেক্সচাৰ হ'ব বহুত ধুনীয়া ছফ্ট স্ক্ৰীন বহুত আৰামত যায় আৰু তাইৰ লগত মোৰ ফোনত আনবক্সিং কৰোঁতে মই দেখাইছিলোঁ টিপছ অপশ্যনটোত আপোনালোকে চাব পাৰে যদি কিবা আপোনালোকে বুজি নাপায় ইয়াতে চব লিখা থাকে এই টিপছ অপশ্যনটোত আৰু তাইৰ লগত তাই বহুত ভালকৈ দিয়া আছে পেকেজিংখিনিও মাইণ্ড ব্ল'য়িং আৰু সেইখিনিয়ে মোৰ ফোনটো যদি আপোনালোকক যদি এই অ'প' F19 Proটো ভাল লাগিছে প্লিজ কমেণ্ট এটা দি দিব কেনেকুৱা পাইছে মোৰ ফোনটো কিমান কিন্তু মই গাইজ ইমান কি ফোনটো কি ক'ব ফোনটো টাটা বাই বাই আৰু এতিয়া অ'প' F19 গাইজ বহুত মোৰ চবকে মোৰ মাইটো এডভান্স বাৰ্থডে গিফ্ট দিছে শ্ৰেয়াশ্ৰীও জানিছিলে কিন্তু শ্ৰেয়াশ্ৰীৰ মায়ে মানে ছাৰপ্ৰাইজ দিলে কি জীয়াবক এটা ছাৰপ্ৰাইজ দিওঁ মই কৈছোঁ ভাবিছিলোঁ কি মায়ে নিজে মানে ভণ্টি কৈছে কি মাৰ যে ফোনটো ভাঙিছে অ'প' থৈছে কাৰণে মায়ে কিনিব গৈছে আৰু মই চাৰ্চ কৰিলে কি এইটো মই জীয়াটো ভাল লাগিছে নেকি মোৰ কাৰণে অ'প' F19 Pro তাৰপিছত মামাইটো বেলেগ কিন্তু বহুত ধুনীয়া আৰু বাইদেৱে মইও বহুত ভাল পাইছিলোঁ ইমান ধুনীয়া পাইছোঁ মই চুজ কৰিছিলোঁ ভণ্টিও চুজ কৰিছিলে শ্ৰেয়াশ্ৰীয়ে তাৰপিছত আপোনালোকে যদি আৰু কৈছোঁ যে আপোনালোকে যদি এইটো ভাল পাইছে অ'প' F19 Pro প্লিজ যাব ল'ব বহুত ভাল হয় অ'প' F19 Pro যদি আপোনালোকে যদি মোৰ এই আনবক্সিং ভিডিঅ'টো যদি ভাল পাইছে প্লিজ মোৰ ভণ্টি শ্ৰেয়াশ্ৰী চৌধুৰী আজি ব্লগত প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু তাইক প্লিজ গাইজ মোৰ কাৰণে তাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ ফোনটোৰ কাৰণে আৰু যদি আপোনালোকে ভাল পাইছে প্লিজ কমেণ্ট দিব তো আজিৰ কাৰণে আহিছোঁ গাইজ বাই শেষত কিছুমান ফটোজ আপোনালোকক আগবঢ়ালোঁ